হেল্ল' এভৰিৱান, আজি মই আপোনালোকক দেখাবলৈ গৈ আছোঁ মৰাণ মহাবিদ্যালয়ত কেনেকৈনো ৭৭তম গণৰাজ্য দিৱস পালন কৰিছে তাকেনো চাওঁ আহকচোন। অনুষ্ঠিত ৭৭ সংখ্যক গণৰাজ্য দিৱসৰ কুচকাৱাজ প্ৰদৰ্শনৰ দিশে আগবাঢ়িছে। কুচকাৱাজ কামাণ্ডাৰ উপ আৰক্ষী অধীক্ষক লীলা বৰাৰ নেতৃত্বত আৰু উচ্চতৰ মাধ্যমিক জাতীয় বিদ্যালয়ৰ দল। এয়া চতুৰ্থটি দল প্লাটুন কামাণ্ডাৰ গৌৰৱ চৌহানৰ নেতৃত্বত ডিভাইন ভেলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ NCC দল। দৰ্শনা বৰুৱাৰ নেতৃত্বত ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দল। ইয়াৰ পিছতে প্লাটুন নেতৃত্বত ডিভাইন ভেলী ছিনিয়ৰ ছেকেণ্ডেৰীৰ দল। ইয়াৰ পিছত চুম্পি মেজৰ নেতৃত্বত মৰাণ মহিলা ইয়াৰ পিছতে আহি আছে প্লাটুন কামাণ্ডাৰ অক্লান্ত চেতিয়াৰ নেতৃত্বত ডাউন টাউন গুৰুকুল বিদ্যালয়ৰ দল। ইয়াৰ পিছতে আহি আছে প্লাটুন কামাণ্ডাৰ আইচিং লোম মোহনৰ নেতৃত্বত পাটকাই শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ দল। ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য আঁচনি। এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলত জল জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান আঁচনিৰ জৰিয়তে গাঁৱে নগৰে পানী যোগান ব্যৱস্থা উন্নত, জনস্বাস্থ্য কাৰিকৰী বিভাগ। হেলমেট ব্যৱহাৰ কৰক, গাড়ী চলাওঁতে মোবাইল ফোন ব্যৱহাৰ নকৰিব, কেতিয়াও মদ্যপান কৰি গাড়ী নচলাব, অত্যাধিক গতিবেগ পৰিহাৰ কৰক আৰু সদায়ে ছিট বেল্ট পৰিহাৰ কৰক। দৈনন্দিন জীৱন পথক প্ৰস্তুত কৰিছে। এয়া আপোনালোকৰ সন্মুখত চকুৰ যতন, নাক, কাণ, দাঁত আৰু শ্ৰৱণ শক্তিৰ পৰীক্ষা, পৰিয়াল সেয়েহে আমি যান বাহন আইনৰ নীতি নিয়মসমূহ মানি চলি নিজৰ লগতে আনৰ জীৱন সুৰক্ষিত কৰোৱা সক্ষম ৰাইজ। সেয়েহে খুব সাৱধানে আমি